Hey guys, কি খবৰ সকলোৰে ওয়েলকাম বেক টু মাই ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা আৰু ভিডিঅ' লৈ আজি মানে দুপৰীয়া মানে মৰ্নিং ভাগত গৈছিলোঁ আমি ফেন্সি বজাৰ সো ইন্ট্ৰোডাকশনটো ল'বলৈ পাহৰিছোঁ এতিয়া গধূলি আহি কেনে ইন্ট্ৰোডাকশনটো লৈছোঁ যদি ভিডিঅ'টো চাই যাওকচোন কি কৰিলোঁ কি নকৰিলোঁ চাই যাওক বাই বাই চাওক দেই ভিডিঅ'টো চাই যাওক তাৰপিছত যাব আপোনালোকে গাইজ মৰ্নিং উঠি ব্ৰাছ চাছ কৰি গা চা ধুই এতিয়া গৈছোঁ ফুফু কোন আছে চাগে গম পাব চাগে কোন আছে দেখাম দেৰিকৈ অলপ এতিয়া যাইছোঁ পাহাৰ নামি পাহাৰটো কমাই সূৰ্য দেৱতা ফ্লেছ জ্বলি আছে যে লগত ক ফ্লেছ জ্বলি আছে যে গাইস ফ্লেছ জ্বলি আছে যে ফ্লেছ অফ কৰিলো ইটো ষ্টাইল ইয়াৰ ইটো ষ্টাইল থাকিব তো গাইস গাড়ীৰ পৰা নামিলো জাস্ট লাখটকীয়া নামিছো প্লাছ এতিয়া লাখটকীয়া হৈ কিনে সোমাই কিনে ফেন্সিত দাম বলক আগত পাম চাগে আগত পাম তাতে দাম কম লৈ সেইটো বাৰু হয় আমি এতিয়া ডিসকাশন কৰিছো দোকান পাৰ হৈ তাতে ল'ব লাগিছিল বুলি শ্বপিং এটা চাৰ্ট লৈ ল'লোঁ আৰু বিচাৰি আছে আৰু ফেন্সি ভিৰ হৈছে আৰু গাইছ লাহে তোমাৰ কাৰণে নহয় ভিৰ হৈছে গাইছ শ্বপিং কৰা হ'ল এতিয়া যাইছোঁ কিবা খাবলৈ কিবা দেখাই আছোঁ গাইছ বজাৰৰ পৰা আহি মানে বহুত ভাগৰ লাগিলে ধুনীয়াকৈ বহি আছোঁ নদীৰ কাষত অকণমান মানে বিভিন্ন নদীৰ বতাহ ধুনীয়া হাৱা আহি আছে খাবৰ কাৰণে কটনৰ সন্মুখত আহি পালোঁ খাব আহিছে মই খাব আহিছোঁ নকওঁ আৰু মোৰ পোহনীয়া জীৱ তুমি ভাই তোমাক দিলে তুমি চুপ থাকা ইমান সন্মান দি আছোঁ তোক মোক চামুচ কিয় দিলে দুটা আছে মই খালোঁ মানে ম'ম' খালোঁ আৰু এতিয়া গৈ আছোঁ ঘৰ দেখা নাই এতিয়া গৈ আছোঁ ঘৰ আৰু যদি খাওঁ কিবা দেখাম ইমানে যাব উজান বজাৰ মই যাম চানমাৰী ডিফাৰেঞ্চ অফ গাইছ চানমাৰী সেই পালোহি তেনেকৈ খাওঁ কি কৰোঁ যদি কিবা কৰোঁ দেখাম নিশ্চয় বলক চ' এতিয়া অকলে যাই আছোঁ ঘৰ আগত দেখি গ'লছে বেয়া ৰ'দ দিছে আজি গাইছ একদম অকলে গৈ আছোঁ ঘৰ সি গ'ল সিপিনেদি মই আহিলোঁ ইপিনেদি মানে তাৰ ঘৰ উজান বজাৰ খাৰঘুলিত মোৰ চানমাৰী তো বলক আৰু অকলে হ'লেও কাৰোবাক লগ পাওঁ নেকি চাওঁ এতিয়া আকৌ ঘৰ গৈ আছোঁ মানে চ' গাইছ এই পকাৰটোত অকলে গৈ আছোঁ এটা ঠাণ্ডা পানী বটল কিনিছোঁ আৰু বলক গাইছ এই মস্ত পাহাৰখন উঠোঁ এতিয়া মানে শ্বপিং কৰি লৈ কিনে এতিয়া আকৌ গৈ আছোঁ মানে এই চানমাৰী পিনে এনেই মানে যাওঁ অলপ ভাগৰো লাগিছে বাট আজি লাষ্ট বিহু বুলি গৈছোঁ আৰু মানে কৰ্মশালা লাষ্ট চ' চাবলৈ যাই আছোঁ আৰু এনে বলকচোন যাওঁ কাকাক লগ পাম দেখাম হা গাইছ গাইছ কুলফি খাই আছোঁ কুলফি গৰম ইমান ম'ম' খাম এতিয়া কুলফি খোৱাৰ পিছত এইটো এটা প্লেট গৈ আছোঁ ঘৰ আৰু যদি ভিডিঅ'টো ভাল লাগিছে গাইছ সেইখিনিতে কৈ দিছোঁ আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো প্লাছ আৰু বেল আইকনটো টিপি দিব ইনষ্টাগ্ৰামত অমন এক্স বুলি আছোঁ প্লিজ ফ'ল' কৰি দিব ফেচবুকত অমন মুছাহাৰী বুলি আছোঁ থেংক ইউ বাই